তুমি হান দা দিছে ঘর পায় ও তো কোথায় না হাগে তাইলে গিফট আনছিল আপনার কারণে আর আনছে কি ভাল লাগছে আর বেতালদার কারণে মই লৈ আহিছো জেঙা বেছি ভাল লাগিল ইয়াতে মোৰ মহন্ত দাই বেছি কি খবৰ বহুত বেছি ভাল তো আহি গলো বেতাল কি দিছে শিখো সবে শিখরে উরি বাবা তো বাচ্চা লোক ওয়েলকাম ব্যাক টু মাই টিপস এন্ড আমিস ব্লগ মানে মুভি ব্লগ আপোনালোকৰ স্বাগতম প্ৰকাশ আপোনালোকে চাগে জানে আজি হৈছে 13 আগষ্ট আৰু আজি হৈছে আমাৰ সকলোৰে মৰমৰ বেতালদাৰ বাৰ্থডে তো বৰ্তমান চাব পাৰিছে বাহিৰত বৰষুণ দি আছে কিন্তু মই গৈ আছো বেতালদাক লগ কৰিবলৈ মানে হেপী বাৰ্থডে উইশ কৰিবলৈ তো ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব কাৰণ আজিৰ ভিডিঅ' অলপমান বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে আৰু গাইজ বৰষুণ দি আছিল যাৰ কাৰণে মানে ৰেইনকোট পিন্ধিছিলোঁ কিন্তু বৰ্তমান বৰষুণ দিয়া নাই আৰু মোৰ লগত যাব চানিদুল ডাঙৰীয়া তো ভাই কি খবৰ ভালে মই তো গাইজ মানে বলক বৰষুণৰ মাজত আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ উৰি বাবা তো বাচ্চা বৰ্তমান আছো বুল্লুটো বজাৰ আৰু আপোনালোকে জানে মই এই দোকানৰ পৰা মোৰ বাৰ্থডেটো মানে কেক লৈছিলোঁ আৰু বেতালদাৰ কাৰণে ইয়াৰ পৰা কেক ল'বলৈ আহিছোঁ তো এইফালে খুৰা আছে চাব পাৰিছে আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব তো চব কেক পায় ন খুৰা পাই আৰু গাইছ এইখিনি চাব পাৰিছে বেতালদাৰ কাৰণে কেক লৈছোঁ আৰু কিবা অলপ গিফ্ট লৈছোঁ তো তাত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছ মানে আজি বতৰটো অলপমান বেয়া আৰু বৰষুণো দি আছে তো আমি হাৰ নামানো আমি কিন্তু যামেই আৰু ৰাস্তাতে লগ পাই গ'লো পৱন দাক তো আপোনালোকে তো যাতাক চিনিয়ে পায় তো অলপমান হাতত দুখ পাইছে তো ভাল পাইছে একদম পুৰা কমপ্লিট ভাল হৈ গৈছে তো এতিয়া মানে জুবিনে আহিছে না জুবিন আহিছে আৰু ময়ো আহিছো তো বেলেগ বেলেগ গাড়ী লৈ আহিছো তো আজি ফালাফালি হ'ব ভিডিঅ'টো নাকি একদম ফালাফালি মানে একদম মানে বেলেগ টাইপৰ হৈ যাব আজি ভিডিঅ'টো ব্লগ যাই থাকো লগ পাম তাতে একদম বৰ্তমান আছো বেতালদা হাতৰ ঘৰৰ সন্মুখত ৰখি আছো আমি এতিয়া ভিতৰত যাব লাগিব এতিয়া বেতালদা আছে না নাই তো বহুত মানে এক্সাইটেড হৈ আছো আৰু গাইজ বাদাল বৰ্ষা বিজুলী তো এতিয়া গেলি বাদাল বৰ্ষি আছে বৰষুণ দি আছে কিন্তু আমি ইয়াত ৰখি আছো বেতালদাৰ কাৰণে বেতালদা চাগে অলপমান কিবা কামত গৈছে কিন্তু আহিবই তো অলপমান ৰখি আছো অলপমান পিছত আমি বেতালদাক লগ পাই যাম আৰু গাইজ এটা কথা বুজি নাপাওঁ মই আগতে যেতিয়া বেতালদা হাতৰ ঘৰত আহিছিলোঁ সেইদিনা বৰষুণ আহিছিল আৰু আজিও চাওক কিমান বৰষুণ দি আছে ভাই চাব পাৰিছে বৰষুণ তো গাইজ মানে বহুত টাইমৰ পৰা ৰখি আছিলোঁ আৰু বৰিঙো লাগি আছে যাৰ কাৰণে আমাক দি থৈ গ'লে চাহ তো ভাই চাহ খাই কেনেকুৱা লাগছি মজা লাগছি মজা তো গাইজ মই অকলে আনা ইফালে চাব পাৰিছে আমাৰ মহন্ত দাই আহি পাইছে কি খবৰ মহন্ত খবৰ বহুত বেছি ভাল তো আহি পালো বেতাল ভাই বাৰ্থডেত সিও মাতি আছিল বহুত দিনৰ পৰা তাৰ ঘৰত মই প্ৰথমবাৰ আহিলোঁ তো সিটো যায়ে থাকে আমাৰ ডিম্পুদাৰ বাৰ্থডেটো গৈছে সেইদিনাখন তো যি কি নহওক ভাল লাগিল বহুত বেছি এওঁলোকো আহিছে বহুত দূৰৰ পৰা মানে মই মানে গুৱাহাটীৰ পৰা আহিলোঁ আমাৰ কেদাৰনাথ আছে না 18 তাৰিখে তো কেদাৰনাথৰ পৰা অলপ বজাৰ কিবা কিবি কৰিব লগা আছিল তো কৰি আহিলোঁ বহুত বেছি ভাল লাগিল এতিয়া বাৰ্থডেটো আমি গোটেইকেইটা মিলি কিনে চেলিব্ৰেশ্যন কৰিম তো আমি আজিৰ ভিডিঅ'টো একদম ফালাফালি হ'ব মানে তো চাই থাকিব ভিডিঅ'টো উৰি বাবা তো বাচ্চা লগ ফাইনালি চাব পাৰিছে মই লগ পাই গ'লো জুবিন দা বাবা হেপী বাৰ্থডে বেতালদা আহি আছে বেতালদা আচ্ছা বেতালদা আহিছে এতিয়া একেলগে বাৰ্থডে চেলিব্ৰেট কৰিম এতিয়া অলপমান ৰখি আছো আৰু এইফালে চাওক চব ইউটিউবাৰ চব চাব পাৰিছে ক'ত গ'ল এইফালে আমাৰ জিন্তু দা আছে অ ভাই কি খবৰ তোমাৰ আছো তো ফাইনালি লগ পাই গ'লো আমাৰ আমিৰ ভাই তো ভাই মজা লাগিল মিনময় ব্লগ আছামিছক লগ কৰি কেনে তো ভাই কি ভাল লাগিল আছো তোমাৰ বঢ়িয়া একদম জোছ আজি বেতালদাক সাৰপ্ৰাইজ দিম ফালাফালি ভিডিঅ' হ'ব ইয়াতে চাই থাকক চলো আমি এতিয়া বৰ্তমান এটা অদ্ভুত কাম কৰিবলৈ যাই আছো যিটো কাম কি কৰে মই এটা ডাইলগ শুনিছিলোঁ মানে যাবলগীয়া গাৰ্লফ্ৰেণ্ড আৰু পেচাব কেতিয়াও ধৰি ৰাখিব নালাগে পাথৰ হ'ব ব্ৰেকআপ হ'ব হয় তো গাইজ মোৰ লগত আছে এটা বিখ্যাত দাণ্ডাৰ এইফালে চাব পাৰিছে ইউটিউবাৰ মাছৰ বজাৰত কিজানি ইমান নাটকে কিজানি ইমান আজি বেতালদাৰ বাৰ্থডেতে ইমান কিটা ইউটিউবাৰ আহিছে ভাই কেনেকুৱা লাগিছে চবৰে লগ পাই গ'লো আমাৰ নিপুদাক অলৰেডি মই আরেকদিন আহিছিলোঁ কিন্তু নিপুদাক লগ পোৱা নাছিলোঁ তো আজি লগ পাই এনে বহুত বেছি ভাল লাগিল যে আজি নিপুদা আপোনাৰ ফেভৰেট বন্ধু মানে বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব মানে ইমান ভাল বন্ধু আপোনাৰ তো আজি বাৰ্থডে তো আপুনি কেনেকুৱা লাগিছে আপোনাৰ মানে কিবা গিফ্ট চিফ্ট আনিছে নে নাই নাই যিহেতু মই আপা চলি সিও এটা আপা চলি মোৰ ইমান কথা ইমান খাচ লগা নাই ঠিকে আছে বাৰ্থডে পাতিছি ভাল লাগছি এতিয়া গাইজ তৌ আইছা ভাল লাগছি বাকী কিবা অলপ আয়োজন কৰিছোঁ সেইটো খাই যাবি আৰু বন্ধু আছে যাৰ মানে কেইদিনমান পিছতে বন্ধুত্ব ভাঙি যায় তো আপোনালোকৰ দুয়োৰে মাজৰ বন্ধুত্ব ইমান ষ্ট্ৰং মানে ভাঙা নাই এতিয়ালৈকে ইমান ধুনীয়াকৈ আছে আৰু আপোনালোকে ভৱিষ্যতে থাকক তো মানে কেনেকুৱা লাগে যে এনেকুৱা ভাল বন্ধু এটা পাইছোঁ মোৰ জীৱনত ভালেই লাগে আৰু আচলতে কি বন্ধুত্ব মানে কি আৰু সি এনেকৈ আমি চলি যাই আছোঁ আৰু আগলৈকে চলি যাম বুলি আশা কৰিলোঁ আৰু ভালেই লাগে কাৰণ এটা যদি লয়েল ফ্ৰেণ্ডছ পোৱা যায় হয় বহুত ভাল তাতে ফেমিলিতকৈ বহুত সময় ডাইলগ সোমে আৰু ইয়াত যিবিলাক ইউটিউবাৰ আছে বেছিভাগ ইউটিউবাৰে বেতালদাৰ কাৰণে গিফ্ট চিফ্ট আনিছে আৰু কেকো আনিছে তো এতিয়া বেতালদা কেক কাটিবলৈ লৈছে Happy birthday to you.
বেতাল দা কেক কাটি লৈ কেনেকুৱা লাগিছে যে তো কেনেকুৱা লাগিছে আপোনাৰ এইফালে চব ইউটিউবাৰ গিলা একেলগ হৈ যাওক খাই যাওক চবৰে অ ভাই আৰু এইফালে আমাৰ বেতাল দা আছে এবাৰ মই যিটো কেক আনিছিলো আপুনি অলৰেডি তো এইটো কাটিম হয়নে নাই কি কিনছ অ ভাই ছোটা মোটা অলপ উদ্ভুত কেক আনিছো তো খাই লো অ খাই দিয়া খাব লাগে কেক হ্যাপি বাৰ্থডে খাই লো তো গোটা নাখাগে তাই লৈছোন তো খা গিফট আনিছিলো আপোনাৰ কাৰণে আৰু আনছে কিবা কি আনছে তো বেতাল দা এটা কথা সুধো আজিৰ দিনটোতে আপুনি লেংটা হৈ জানিব কৈছে নেকি তাৰিখতে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ নাই মোৰ কাৰণে গামছা চামছা পিন্ধে আকালে কথা বেছি গামছা হেলমেট চশমা তো আপোনাৰ কাৰণে এটা গিফট আনিছো এটা আপুনি ওপেনিং কৰক তো ভিতৰত ভৰাই আছিলো খুলবা লাগে ভাল লাগছে না নাই ভাল লাগছে না নাই তো কৈছে বোলে চাব পাৰিছে অনলি ইউটিউবাৰ বেতাল তাৰ বাৰ্থডে হিচাপত চবে আহিছে আৰু বেতাল তাৰ শিখৰ খাই ভাল চবে কি দিছে চবে শিখৰে বেছিকে দিছে এইফালে আমাৰ পৱন দা আছে আমি আজি বম পাৰ্টি কৰিম আৰু নাকি হয় পাৰ্টি মানে ধামাকা পাৰ্টি যাব একদম আৰু গাইছ এইফালে চাওক মহন্তদাৰ অৱস্থা চাওক মানে মন্দৰে মানে গাইছ কেক তুলি কিনে পলৈছিল পলাইছিল। কোনি মাখা ধলা কোন মাখা যদি তো গাইছ তোমাৰ পিছত কেক পালো তো গাইছ এটা কিটা বম ডাঙৰ গিফট দিছে বোলে বেতাল এটা আনবক্সিং কৰি আছে ও ভাই কি আছে আন্দাৰ কি আৰু ৰাইজক দেখাই দক চবকে এখন কি লেখা আছে এৰ হাল্লা নগৰ চাই লো ভাই ভাবিছা এটা লেখা আছে গিফট চাই খাইবা দিয়া নাই সরপাত কৰি খাবা দিছো বঢ়িয়া সরপাত খাম আমি নেমু টেঙা আছে পানী আছে চেনি আছে বঢ়িয়া লৈ যাও ইটা তো এইফালে কোনোবাই মোবাইল দিছে মজা গিফট দিছে এইফালে চাব পাৰে নকিয়া মোবাইলৰ ভিতৰত মানে চাব পাৰে শিখৰ যিহেতু বেতাল দাই কুত্তা হুমে ডাইলগটো মাৰে সেইকাৰণে চাওক ইয়াতে কি দিছে গাইছ চাব পাৰিছে কিমান বেছি ইউটিউবাৰ আহিছে এটা আহি কেনেকুৱা লাগি আছে বহুত বেছি ভাল লাগিল ইয়াতে আহি মোৰ বাৰ্থডে যেন লগা নাই মোৰ বিয়া যেন লাগিছে আচ্ছা আৰু এডভান্স কংগ্ৰেচুলেশ্যন ফৰ 100K হ'বলৈ গৈ আছে লগ পাই কিনে বিয়াক আৰু 100K হ'ব গৈ আছে আৰু আগতে আমি বহুত লগ পাইছোঁ মানে বহুত কিবা কিবি আনিছে কিন্তু আমাৰ পৱন দে অলপমান অদ্ভুত বস্তু আনিছে হয় না নাই চাওক দাংবা পৰা নাই ইমানে বেছি ডাঙৰ বস্তু তো ভাই মই ধৰি দিছো নাকি আৰু পৱন দাই বোলে কিবা তামোলপুৰৰ পৰা বম ডাঙৰ পালে গিফ্ট আনিছে চাওক বাহুবলী গিফ্ট জুবিন ভাই বাহুবলী গিফ্ট আহি গৈছে বেটা মোৰ মৰম অসমত একমাত্ৰ দিবু বেটাল আমাৰ পৱন দা কল লৈ আহিছে কল খাই কেনেকুৱা লাগে মজা লাগছে আৰু এইফালে আমাৰ নিপু দে কল লৈছে কেনেকুৱা লাগিছে বঢ়িয়া বান্দৰ আমাৰ নিপুদা আছে তো নিপুদা কল খুৱাই দিম বুলি ভাবি আছো কল খুৱাই দিবি মানে যিহেতু কল আনিছে খোৱাৰ মাজে লাগে খোৱাৰ কাৰণে জুবিন দা ঠাণ্ডা খাই কেনেকুৱা লাগিছে মজা লাগিছে আৰু এইফালে আছে এটা বম ডাঙৰ কেক আৰু এইটো কেকো কাটিব আমাৰ বেতাল দাই আৰু আজি গাইছ মানে কেক বেতাল দাই আৰু কিমান কেক কাটিব এটাৰ পিছত এটা কেক আহিয়ে আছে तो आज का वीडियो यहाँ पे खत्म তো গাইছ এইটো চেনেলত 1K হ'বলৈ যাই আছে আপোনালোকে সোনকালে 1K কৰি দিয়ক থেংক ইউ গাইছ নাকি থেংক ইউ